চৰকাৰী লেট্ৰিনৰ অনলাইন আবেদন কৰিবলৈ আপুনি গুগলত টাইপ কৰিব SBM লিখি চাৰ্চ কৰিব, ঠিক আছে, অৰ্থাৎ স্বচ্ছ ভাৰত মিছন। তাৰপিছত প্ৰথম যিটো লিংক আহিব, প্ৰথম লিংকটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এনেকুৱা ধৰণৰ আহিব, যিসকলৰ অলৰেডি SBMৰ আণ্ডাৰত একাউণ্ট ক্ৰিয়েট কৰা আছে, ইয়াতে মোবাইল নাম্বাৰ আৰু OTP ফিল আপ কৰি ইয়াতে আপোনালোকে চাইন ইন কৰি ল'ব, ঠিক আছে, লগ ইন কৰি বাকীখিনি প্ৰচেছ কৰিব পাৰিব। কিন্তু যিসকলে আগতে SBMৰ আণ্ডাৰত একাউণ্ট ক্ৰিয়েট কৰা নাই, সেইসকলক ইয়াতে সেইসকলে এটা অপশ্যন পাব, চিটিজেন ৰেজিষ্ট্ৰেশ্যন বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। চিটিজেন ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে এনেকুৱা ধৰণৰ এটা পেজ অ'পেন হৈ যাব। ইয়াতে মোবাইল নাম্বাৰ ফিল আপ কৰিব, তাৰপিছত ইয়াতে নেম অফ চিটিজেন, ইয়াতে নাম লিখি দিব। মানে ইয়াতে আপুনি এটা ID বনাই আপুনি আনলিমিটেড মানুহৰ আপোনালোকে লেট্ৰিনৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। ইয়াতে নাম লিখিব, তাৰপিছত ইয়াতে জেণ্ডাৰ চিলেকশ্যন কৰিব, মেল ফিমেল যি হয়। তাৰপিছত ৰেচিডেঞ্চিয়েল এড্ৰেছ, আপোনাৰ যি এড্ৰেছ হয় ইয়াতে এড্ৰেছ লিখি দিব। তাৰপিছত ষ্টেট ইয়াতে আসাম চিলেকশ্যন কৰি কেপচা ফিল আপ কৰি ইয়াতে ছাবমিটত ক্লিক কৰি দিব, ঠিক আছে। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে SBMৰ আণ্ডাৰত আপোনাৰ এটা একাউণ্ট ক্ৰিয়েট হৈ যাব। এটা একাউণ্ট ক্ৰিয়েট কৰি আপুনি বহুত মানুহৰ লেট্ৰিনৰ বাবে আবেদন কৰিব পাৰিব। তো এনেকৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। যিহেতু মোৰ আগতে ৰেজিষ্ট্ৰেশ্যন কৰা আছে, একাউণ্ট ক্ৰিয়েট কৰাৰ পিছত ইয়াতে আপোনালোকে লগ ইন কৰিবলৈ ইয়াতে মোবাইল নাম্বাৰ ফিল আপ কৰিব, তাৰপিছত গেট OTPত ক্লিক কৰিব, তাৰপিছত ইয়াতে কেপচা ফিল আপ কৰি চাইন ইন কৰিব, ঠিক আছে। চাইন ইন কৰিলে আপোনাৰ লগ ইন হৈ যাব। লগ ইন কৰাৰ পিছত ইয়াতে এনেকুৱা ধৰণৰ শ্ব' কৰিব। ইয়াতে ছাইডত চাব 3টা লাইন দিয়া আছে, এই 3টা লাইনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকে নিউ এপ্লিকেশ্যন এটা অপশ্যন পাব, ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে এইটো হৈছে লেট্ৰিনৰ বাবে অনলাইন আবেদন কৰিবলৈ যিটো এপ্লিকেশ্যন ফৰ্ম হয়, এইটো হৈছে এপ্লিকেশ্যন ফৰ্মটো। এই এপ্লিকেশ্যন ফৰ্মটো আপোনালোকক গোটেইখিনি ফিল আপ কৰিব লাগিব। মই লাহে লাহে আপোনালোকক ফিল আপ কৰি দেখুৱাইছোঁ। প্ৰথমতে ইয়াতে আছে IHHL এপ্লিকেশ্যন ফৰ্ম। প্ৰথমতে ষ্টেট চিলেক্ট কৰিব আসাম, তাৰপিছত আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্ট ইয়াৰ পৰা চিলেকশ্যন কৰিব, তাৰপিছত ব্লক যি হয় ব্লক ইয়াৰ পৰা চিলেকশ্যন কৰি ল'ব, তাৰপিছত আপোনালোকৰ পঞ্চায়ত চিলেকশ্যন কৰিব, তাৰপিছত আপোনালোকৰ যি ভিলেজ হয় ভিলেজ চিলেকশ্যন কৰিব। তাৰপিছত ইয়াতে হেবিটেশ্যন নেমত আপোনাৰ যিটো গাঁও হয় গাঁওটোৱে আপোনালোকে চিলেকশ্যন কৰি ল'ব। এইখিনি হৈ গ'ল। তাৰপিছত ইয়াতে চাব কি লিখা আছে, ছেকশ্যন B টয়লেট অনাৰ্ছ পাৰ্টিকুলাৰ, নেম অফ দ্য এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ডত যি নাম আছে ইয়াতে ফিল আপ কৰি দিব। তাৰপিছত ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰিব। ইয়াতে নাম আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰি দিয়াৰ পিছত ইয়াতে এটা টিক মাৰ্ক দিব, ঠিক আছে। I am given my consent, ইয়াতে টিক মাৰ্ক দিব। টিক মাৰ্ক দিয়াৰ পিছত ইয়াতে এটা অপশ্যন পাব, ভেৰিফাই আধাৰ নাম্বাৰ, ইয়াতে ক্লিক কৰিব। ভেৰিফাই আধাৰ নাম্বাৰত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ শ্ব' কৰিব, গ্ৰীণ আহিব, ভেৰিফাইড ছাকচেছফুলি এনেকুৱা ধৰণৰ লিখা আহিব লাগিব। তাৰপিছত ইয়াতে বাকীখিনি ডিটেইলছ ফিল আপ কৰিব লাগিব। ইয়াতে আছে ফাদাৰ্ছ নেম, তাৰপিছত জেণ্ডাৰ যি হয় ইয়াৰ পৰা চিলেকশ্যন কৰিব, কেটাগৰী কি হয় জেনেৰেল, তাৰপিছত ইয়াতে আপোনালোকৰ আহিল কি কেটেগৰী আপুনি কি হয় APL হয় নে BPL হয়, ইয়াতে মোৰ BPL, মই BPL চিলেকশ্যন কৰিছোঁ। তাৰপিছত ছাব কেটাগৰী আপোনালোকৰ কি হয় জেনেৰেল হয় নে SC হয় নে ST হয়, ইয়াৰ পৰা চিলেকশ্যন কৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ ডাইৰেক্ট আহিল মোবাইল নাম্বাৰ, ইয়াতে মোবাইল নাম্বাৰ অপশ্যনেল হয়, তথাপি আপোনালোকে মোবাইল নাম্বাৰ দি ল'ব। তাৰপিছত ইমেইল ID দিলে দিব পাৰে, নিদিলে কথা নাই। তাৰপিছত ইয়াতে আহিল এড্ৰেছ, আপোনাৰ যি এড্ৰেছ হয় ইয়াতে এড্ৰেছ ফিল আপ কৰি দিব। তাৰপিছত ইয়াতে আহিল বেংক একাউণ্ট ডিটেইলছ, ইয়াতে IFSC কোড নাম্বাৰটো ফিল আপ কৰি দিব। ইয়াতে বেংকৰ IFSC কোড টাইপ কৰাৰ পিছত ইয়াতে এটা অপশ্যন পাব, ন' ইয়ৰ IFSC কোড, ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে বেংকৰ যি নাম আছে বা ব্ৰাঞ্চ কি হয় এড্ৰেছ কি হয় ইয়াতে অট'মেটিক ফিল আপ হৈ আহিব। ইয়াতে আপোনালোকক বাকী একাউণ্ট নাম্বাৰ দুবাৰ ফিল আপ কৰিব, একাউণ্ট নাম্বাৰ এণ্ড কনফাৰ্ম একাউণ্ট নাম্বাৰ, ইয়াতে দুবাৰ একাউণ্ট নাম্বাৰটো ফিল আপ কৰিব। তাৰপিছত আপোনাৰ পাছবুকৰ যিটো ফ্ৰণ্ট পেজ হয়, ফ্ৰণ্ট পেজ আপোনালোকক ইয়াতে চুজ ফাইলত ক্লিক কৰি আপলোড কৰিব লাগিব, ঠিক আছে। এই গোটেইখিনি ফিল আপ কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকে এপ্লাই বুলি লিখা আছে, এপ্লাইত ক্লিক কৰি দিব। এপ্লাইত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এপ্লিকেশ্যন ছাকচেছফুলি ছাবমিট হৈ যাব। এতিয়া আপোনালোকে ষ্টেটাছ চেক কৰিবলৈ ইয়াতে আপোনালোকে আকৌ ইয়াতে 3টা লাইনত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে ভিউ এপ্লিকেশ্যন বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব। ভিউ এপ্লিকেশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এইটো মোবাইল নাম্বাৰ বা এইটো ID ব্যৱহাৰ কৰি যিমানকেইটা অনলাইন কৰিছে ইয়াতে গোটেইকেইটা শ্ব' কৰিব, ঠিক আছে। ইয়াতে আপোনালোকে এটা এটাকৈ এপ্লিকেশ্যন চেক কৰিব কোনটো কাৰ নামত আছে। ইয়াতে চাব ছাইডত চাব ট্ৰেক ষ্টেটাছ বুলি লিখা আছে, ইয়াতে ক্লিক কৰি আপোনালোকে কাষ্টমাৰক ৰিচিপ্টটো আপোনালোকে প্ৰিণ্ট কৰি দিব পাৰিব, ঠিক আছে। এনেকুৱা ধৰণৰ শ্ব' কৰিব। তো এইটো প্ৰচেছৰ জৰিয়তে আপোনালোকে চৰকাৰী লেট্ৰিনৰ বাবে আবেদন কৰিব পাৰে। এইখিনি অনলাইন প্ৰচেছ আছিল। ইয়াৰ পিছত আপোনালোকৰ লিষ্ট আহিব, লিষ্ট অহাৰ পিছত আপোনালোকৰ জিঅ' টেগিং হ'ব।
এইবাৰ জিঅ' টেগিং আপোনালোকৰ যিসকল মানে জলসিঞ্চন বিভাগৰ লগত জড়িত আছে, জলমিত্ৰ যাক কোৱা হয়, সেইসকলক এইবাৰ মানে বৰ্তমানে জিঅ' টেগিং কৰিব দিছে। অলৰেডি জিঅ' টেগিং ষ্টাৰ্ট হৈছে। যোৱাবাৰ আপোনালোকৰ জীৱিকা সখীক দিছিল। চ' আজিৰ ভিডিঅ'ত এইখিনি আছিল। ইয়াৰ বাহিৰেও কিবা যদি সুধিবলগীয়া থাকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।